বলিহি কৰে অহংকাৰ কোনে শ্ৰেষ্ঠ হ'ব পাৰে সিয়েই দক্ষৰ পাঠত যে পিনা দেখিব এই দক্ষৰ বলৰ বিক্ৰম সেই দিনা বুজিব এই দক্ষৰ কিমান শক্তি কিমান পৰাক্ৰম সেনাপতি মোৰ বাহু চক্ষু কপে ঘনে কোনোবাই যেন আহি মোক কয় হওক ক্ষুদ্ৰৰ পৰা সংঘাত দক্ষ তোৰ মৃত্যু অতি সন্নিকট সংঘাত দক্ষ তোৰ মৃত্যু অতি সন্নিকট তোৰ মৃত্যু অতি সন্নিকট মোৰ মৃত্যু মই অধৈৰ্য হোৱা উচিত ব্ৰহ্মদেৱৰ সন্তান মই তথ্য প্ৰজাপতি বাৰু কোৱাচোন সেনাপতি ৰাজ্যৰ সংবাদ কৰিছেনে সুখেৰা তথ্য পুৰীৰ সকলো প্ৰজাই সকলো প্ৰজাই সুখ শান্তিয়ে কৰিছে ভগৱান প্ৰণয় মহাৰাজ প্ৰেমা উত্তম সেনাপতি মনেই সন্তোষ হলো মই তোমাৰ কথা চাবা যাতে আমাৰ ৰাজকাৰ্য সুচাৰুৰূপে হয় পৰিচালিত তাৰ বাবে তুমি চোকা দৃষ্টি ৰাখিবা নিশ্চয় আৰু মোৰ মনৰ কন্যা প্ৰসূতিৰ আলাসৰ লাৰু সতীৰ স্বয়ম্বৰ মই কৰিছো অনুষ্ঠিত তাৰ উপলক্ষে পৃথিৱীৰ সকলো ৰজা মহাৰজাক মই কৰিছো নিমন্ত্ৰণ যোৱা সেনাপতি সতীৰ স্বয়ম্বৰ প্ৰস্তুত কৰা আৰু সেনাপতি আমাৰ এই কাৰ্যক্ৰম অতি গুৰুত্বপূৰ্ণ কিন্তু আমাৰ কাৰণে হ'ব অতি আনন্দদায়ক I
বনাবি নতুন নবনা না অনিন্দ ঘরে ভাড়া সদা বিরাজে অমরাবতীপুরে মন প্রাণ জোর করা মলয়ার মাঝে মাঝে ভাগি আনে কুকিলর মাঝে অবশ্য ভবনে প্রাণ করে মৌলরু কামর মাঝে দেবগণ দেবরা স্বর্গীয় দুটির প্রায় অমরাবতীপুর সঁচাকৈ দেখার অমূল্য সম্পদ শৈশবা ঘোড়ারু পারিজাত পুষ্পকে আদি করে অনেক অপরাধ করাকে আমি দেবতা আমার নাই যত জলাপ দিয়া নুহে যত মায়া মৃত্যুর কুটিল সাতুরি এটা বহুত গাবি দেখ আবার চিনিয়ে পোৱা নাই অমরাবতীর জপ গরুর বট কথা কোয়ার কবিতে সাধু সমাজে দয়া স্নেহ মমতারে ঘোড়ায় পড়ক রাজ্য আজি সুখেৰে কৰি যাবা সকলো স্নেহকৈ জননী আনন্দৰ ঘৰত হয় সেইদৰে দেৱগণৰ প্ৰতি বৰষিছে পুতৰ কৃপা এইটো হেৰি ৰাজদালত প্ৰজাপতি দক্ষই তেওঁৰে দুখিতা সতি স্বয়ংভৰ কৰি একজন নিমন্ত্ৰণ জনাইছে যদি ইচ্ছা হয় সকলো কি যাব পৰা আমাৰ লগত তথাপি আপোনাৰ এই মহান যাত্ৰাৰ কালত বিঘিনি আঁতৰ কৰি যাব গহৰা তথ্য দেৱগণ আপোনাৰ অনুগত
বুবুল গাই ল'ৰাটো এটা বুবুল গাই ল'ৰাটো ইমান চিনটো আৰু দিদো নহয় নহয় বুটো
নিমন্ত্রিত নিপতিবৃন্দ সকলোৰে প্ৰতি জনাইছে ঐক্যই ভক্তিৰ সম্ভাষণ সাদৰেৰে হৰিবৰণ। হে নিপতিবৃন্দ, আজি মোৰ মৰমৰ কন্যা ৰঘুতি আলাসৰ লাৰু সতীৰ স্বয়ংবৰ উপলক্ষে আপোনালোক সকলোকে নিমন্ত্ৰণ কৰাই উপবিষ্ট কৰাইছো স্বয়ংবৰস্থলী। খন্তেক সময়ৰ পাছতেই সতীয়ে মনোনীত গলত পৰমাল্য কৰিবলৈ খন্তেক অপেক্ষা কৰক। গুৰুদেৱ, আপুনি স্বয়ংবৰৰ কাৰ্য কৰক সম্পাদন। সকলোকে দেখিছো ৰাজা, কিন্তু দেৱাদেৱ মহাদেৱ নাই কিয়? স্বয়ংবৰ দেৱাদেৱ মহাদেৱ ভূতৰ দেৱতা সেই শিৱ অধিপতি কেৱল সি প্ৰেত সমাজৰ নাই নাই স্থান তাৰে সভ্য সমাজত। সেই হেতু নিমন্ত্ৰণ কৰা নাই মই নিস্বাৰ্থভাৱে। তেনেদৰে কতো বাক্য কৰি বিচাৰণ মনোকষ্ট নিদিবা আমাক।
সুৰক্ষিত নকৰিবা তুমি দেৱতা সমাজক দেৱতাৰ চিৰ অপূজ্য দেৱতাৰে স্থান নাই গতি এই সমাজৰ আছে তাতে দেৱতাৰ কিবা কৰিলা নাই দেৱতাৰ সৈতে এই সমাজত বুজি যাওঁ আমি স্বৰ্গ বুলি আছে য'ত স্বৰ্গৰ অমৰ বন্ধনী আছে য'ত সৃষ্টিকৰ ব্ৰহ্মজ্যোতি যে এনেহেন দেৱ সমাজত বিনয়ন উপেক্ষিত বিনা বিষ্ণু মহেশ্বৰ একেই কয় তথাপিতো নুবুজিলা মহিলা পৰাৰক্তি হৈ কোনে কাক কৰে নিমন্ত্ৰণ সেই কথাৰ আলোচৰ মই ভূতৰ দেৱতা সেই উন্মাদ শংকৰ হ'ব পাৰে বাপত তোমাৰ পাশ্য দেৱতা এই দক্ষৰ জীৱন্ত কালত ভূতৰ দেৱতা সেই বিঘা শংকৰক কথাটো মই নকৰোঁ আকাংক্ষা তাৰ বাবে যদি দক্ষ চাই ৰখা চলে তাক মই নকৰোঁ আৰু দেৱতা বিপদাই তৰ্ক কৰি কাৰ কয় নালাগে কৰিব যোৱা দক্ষ শুভ লক্ষ্য যাই পাৰ গৈ হয় মোৰ সভালৈ লৈ অহা হয় না তোমাৰ ভাল পিতৃ আপোনাৰ ৰাজ্য হেৰুগত কৰি লৈ সময় পতিত নয় মহাগৰ্বে গৰ্বিত হৈ দক্ষ পদাৰ্থীয়ে সেইবাৰে পিতা বিজ্ঞান গংগাধৰ বাহুদাৰ উচিত পৰিচয় মই কিন্তু নকলেও বুজিব পাৰিছো তাৰ বাবে উপেক্ষিত দেৱগণে আছে চিন্তা নাই দেৱগণে দেৱতা